पेमल बोलो जुबा केसरी। हेलो गाइस আজি যাবলৈ ওলালো ডিফু যাওঁ মা ঘৰত আৰু ঘূৰি চুৰি আহোঁ বোলো চব আগলৈ আপোনাক দেখাই দেখিম কি হয় আৰম্ভ কৰোঁ একজন ব্যক্তি আছে ভাল লগত আজি ফাৰ্ষ্ট টাইম আছে নেকি ফাৰ্ষ্ট টাইম আছে আমাৰ ডিফু আৰু তুমি মই ডিফুত যাম বুলি ভাবিছোঁ চলো চলো দিবানা অঞ্জলি চলো নাই ইমান তথাপিও আছে অলপ চলপ সেইফালে এইটো মই আৰু এইবিলাক মানুহ এইটো কেনেকৈ ব্লিং কৰে ৰে কি ৱাও মই আজি চাইছোঁ কেমেৰাত হেল্ল' গাইজ এতিয়া ট্ৰেইনখনৰ কাৰণে ৰখি আছোঁ এয়া 2 নম্বৰত আহিব বোলে তাৰপিছত যাম চাম ঘূৰিম আৰু আপোনালোকক দেখাম আৰু ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ চেনেলটো শ্বেয়াৰ কৰিব যাতে আমি আপোনালোকক আৰু এনেকুৱা ভিডিঅ' দেখাব পাৰোঁ তেনে বলক আৰম্ভ কৰোঁ সৰু চাপ বহি বহি পূৰা একদম মন চন ভাঙি গৈছে তাৰ একেবাৰে ট্ৰেইন চেইন চলা নাই আমি ট্ৰেইনত বহিলোঁ এতিয়া আমি ডিফুলৈ যাম বুলি ওলাইছোঁ চাওঁ কি হয় কাৰ্বি আংলং যোৱা নাই ৰখি আছে যাব আগত কিবা গাড়ী আহিছে বোলে পঢ়ি কেনেকৈ লাগিছে বহুত ভাল লাগিছে পিছে এটা বস্তুহে ভয় আছে হয়নে সেইটো বস্তু কি মানে বহুত ভাল লাগিল সেই বস্তুটো কি আপোনালোকে গম নালাগে বুজি পাইছে নহয় নক'লে নহয় দেখাই দিলে গম পাব ইচাৰটো এইটো ৰখি 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 পিছত এতিয়া গাড়ীখন যাই আছে লাহে অলপ চলপ অ' ভাই থাক গাইজ আমি আহি পালোঁ চাপৰ মুখ জংচন কেনেকৈ লাগিছে আহি ইয়াত বাহিৰত নামা নাই ভিতৰৰ পৰা গৈ আছোঁ গায়ৰ পৰা গ'লো বোলে ফাইনেলি নামিলোঁ আমি এইকেইটা ডিফুত আহিবলৈ দেখাইছোঁতো এইটো ডিফু এনেকৈ দেখাইছোঁ ফাইনেলি আহি পাইছোঁ আমি অকণমান এক্সিডেণ্ট কোৰ্টত পুৰাপুৰি গাইছে বহুত ডাঙৰ ভাগৰ লাগি গ'ল অ' দীপক ভাগৰ লাগিছে নাই
ফাইনেলি গাইজ ঘৰত আহি পালোঁ। আপোনালোকে বেয়া নাপাব মই আপোনালোকক অহা ভিডিঅ'টো দিব নোৱাৰিলোঁ, কিয়নো ইয়াত ডিফুত আহিছোঁ যিহেতু ইয়াত বহুত ঠাণ্ডা। মই য'ত আছিলোঁ তাতকৈ ইয়াত বেছি ঠাণ্ডা, সেইবাবে আহি পেলাই তাতে গা চা ধুলোঁ। গাইজ আহি পালোঁ আমি ঘৰত। এতিয়া গাড়ী সলালোঁ দেখিছে আপোনালোকে। সলাই মেলি এতিয়া অলপ কম্বলত সোমাম, চাহ তাহ খাম, গৰম গৰম হ'ম। যি কি নহওক যিমান ঠাণ্ডা লাগিছে ট্ৰেইনত বহুত কষ্ট কৰি, তাত মানে বৰষুণো দিলে আহি থাকোঁতে। ত' সেইকাৰণে নেক্সট ভিডিঅ'টো আহি আছে চাব, আৰু ভাল ভাল ব্লগ আহিব। আশা কৰোঁ আপোনালোকে ভালে পাব।